আকাংক্ষাৰ প্ৰসিদ্ধ দেৱী বুলি যিহেতু কয় মা কামেশ্বৰী মানে মনৰ আশাটো পূৰ্ণ কৰে তেখেতে ডেফিনেটলি ভগৱতীৰ ওচৰত যদি শুদ্ধ মনে গৈ শুদ্ধভাৱে আপুনি পূজা সেৱা আগবঢ়ায় আপোনাৰ মনৰ সিদ্ধি প্ৰাপ্তি হয় নিশ্চয় আৰু এতিয়া অম্বুবাচী বহুত ডাঙৰকৈ হয় সেইটো সকলোৱে জানে মা কামাখ্যা মন্দিৰত দুৰ্গা পূজাৰ কথাও জানে আৰু কি ধৰণৰ পূজা হয় চাওক মা কামাখ্যাৰ দেৱীৰ ওচৰত আমাৰ কামাখ্যা দেৱলত বাৰ্ষিক আমাৰ 12 মাহত অৰ্থাৎ চ'ত বহাগৰ সংক্ৰান্তিৰ পৰা আকৌ পিছৰ 14 সংক্ৰান্তিলৈ চ'তৰ মাহলৈকে বিভিন্ন পূজা আমাৰ পদ্ধতি আছে পাৰিবাৰ্ষিক আছে সেই অনুযায়ী আমাৰ বহাগ মাহত যিটো আমাৰ বহাগ বিহু সংক্ৰান্তিৰ দিনা আমাৰ দেৱীৰ মন্দিৰত নিত্য পূজাৰ উপৰিও দেৱী মাননী পূজা কৰা হয় বহাগ আৰু চ'তৰ সংক্ৰান্তিৰ জেঠ মাহত সংক্ৰান্তিৰ দিনা আমাৰ গ্ৰাম্য দেৱতাৰ পূজা সম্পন্ন কৰা হয় এইটো এটা পৌৰাণিক ৰজাৰ দিনৰ পৰাই মানে এটা পদ্ধতি চলাই আহিছিলে যে গাঁওখনৰ সুৰক্ষাৰ কাৰণে গাঁওখনৰ জনসাধাৰণৰ সুৰক্ষা সকলোখিনি শস্য সমলাৰ আদি কৰাৰ কাৰণে গ্ৰাম্য দেৱতাৰ পূজা এটা কৰা হয় এতিয়াও সেই পদ্ধতি আমি নিজে কৰি আছো আহাৰ মাহত যিটো মই অথনি ক'লো যে অম্বুবাচী শাওণ মাহত আমাৰ মনসা পূজাবোৰ হয় দেৱী মনসা আৰু শাওণ আৰু ভাদৰ সংক্ৰান্তিৰ দিনাখন আমাৰ ঘটস্থাপন হৈ মনসা দেৱী 3 দিনীয়া হিচাপত আমাৰ পালন কৰোঁ আৰু সেই 3 দিনৰ মনসা দেৱীৰ উপলক্ষ কৰি তাত দেৱধ্বনি নৃত্য হয় দেওধনি এইটো প্ৰবাদ এটা আছে দেওধনি দেৱীয়ে তাৰমানে যিটো আগতে এটা প্ৰবাদ আছে আমাৰ যে মনুষ্য আকাৰে দেৱী মানে নৃত্য কৰি প্ৰদৰ্শিত কৰিছিলে যিটো আমাৰ কেন্দুকণাৰ ৰজাৰ দিনত দেৱীয়ে নৃত্য কৰা বুলি এটা যিটো প্ৰবাদ আছিলে সেইটোৰ ওপৰত ভিত্তি কৰি তাৰমানে দেৱীয়ে নিজকে দেৱ-দেৱীবোৰে নৃত্য কৰাৰ কাৰণে মনুষ্য আকাৰত তেওঁলোকে দেৱীৰ মানে গাত লম্ভে কিছু মানে আমাৰ ইয়াত কোনে নৃত্য কৰে এইটো আমাৰ মানে মানুহে নৃত্য কৰে আছে এইটো দেৱধ্বনি মেলা আপুনি যাব আহাৰ মাহত নৃত্য প্ৰদৰ্শিত এতিয়াও কৰে প্ৰতি বছৰে 3 দিনীয়া হিচাপত এই দেৱী একোটা নিজৰ শৰীৰৰ ওপৰত কিছু সকলোৰ ওপৰত নহয় যাৰ ওপৰত দেৱী লম্ভে তেওঁ শক্তি স্বৰূপা হৈ পেলাই তেওঁ এবাৰ কালীৰ ৰূপত কিছুমানে কৰে কিছুমান তাৰ ৰূপত কৰে এতিয়াও এইটো প্ৰচলিত আছে আৰু তেওঁলোকে শক্তি প্ৰদৰ্শনো কৰে প্ৰদৰ্শিত হিচাপত তেওঁলোকে কিছুমান নৃত্য প্ৰদৰ্শন কৰে শাওণ যোৱাৰ পিছত ভাদৰ পিছত আপোনাৰ আহিন মাহত যিটো দুৰ্গা পূজা সেই দুৰ্গা পূজাটো কামাখ্যা মন্দিৰত এটা সম্পূৰ্ণ পৃথক কামাখ্যা মন্দিৰৰ দুৰ্গা পূজাটো পৃথক আমাৰ যেনেকৈ বাহিৰত 3 দিনীয়া হিচাপত দুৰ্গা পূজা হয় কামাখ্যা মন্দিৰত 15 দিনীয়া হিচাপত পূজা হয় 15 দিন সেই 15 দিনীয়া পূজাৰ উদ্দেশ্য হ'ল ৰামচন্দ্ৰই ৰাৱণক বধ কৰাৰ কাৰণে যিটো অকাল বোধন পূজা কৰিছিলে সেই অকাল বোধন পূজা অনুযায়ী আমাৰ পূজাৰীসকলে যিটো বংশানুক্ৰমে চলি আছে আমাৰ পূজাৰীসকলে যেনেকৈ ৰামে বনবাস খাটি পূজা কৰিছিলে আমাৰ পূজাৰীসকলেও সেই 15 দিন ঘৰৰ পৰা বাহিৰত থাকি মন্দিৰত থাকি পেলাই পূজা কৰে তেওঁ ঘৰৰ লগত কোনো মানে ব্যৱস্থা নাথাকে সম্পৰ্ক নাথাকে মানে অকল কামাখ্যা মন্দিৰতে প্ৰচলিত হৈ আছে বাকী ঠাইত ধৰক প্ৰতিপদৰ পৰা নৱমীলৈকে তেনেকুৱা ধৰণৰ পূজা হয় কিন্তু আমাৰ ইয়াতে ৰামে যি ধৰণে অকাল বোধন পূজা কৰিছিলে সেই অনুযায়ী সেই বিধি অনুযায়ী আমাৰ এতিয়াও পূজা পদ্ধতি হয় কামাখ্যা মন্দিৰ সেইখিনি সময়তো বাহিৰৰ পৰা আহে নিশ্চয় বহুত ভক্ত আহে প্ৰতিপদৰ পৰা নৱমীলৈকে আহে তেওঁলোকে বহুত সাধনা কৰে আপোনাৰ নৱৰাত্ৰি পালন কৰে তাৰ উপৰঞ্চি আমাৰ আহিন কাতি মাহত আমাৰ লক্ষ্মী পূজা হয় কালী পূজা হয় আঘোণ মাহত এটা প্ৰচলিত পদ্ধতি আছে ধন্যছেদন নবান্ন সেইটো কামাখ্যা দেৱৰ প্ৰচলিত আছে তাৰমানে আগৰ দিনত তেতিয়া ৰজাৰ দিনত তাৰমানে কামাখ্যা মন্দিৰখন পৰিচালনা কৰে তেতিয়াতো আৰু মানুহ দৰ্শনাৰ্থী নাছিলে যে কিবা এটা দক্ষিণা পাব কিবা এটা আৰ্নিং পাব এদি মন্দিৰ পৰিচালনা কৰিব কিন্তু সেই মন্দিৰৰ যিটো পৰিচালনা সেই আগৰ ৰজাৰ দিনত যিবোৰ মাটি বাৰী আছিলে কামাখ্যা মন্দিৰত সেই মাটিবোৰত যিবোৰ শস্য কৰিছে ধান খেতিৰ পৰা আদি শস্য কৰিছে সেইবোৰ উৎপাদনৰ পৰা কামাখ্যা মন্দিৰ চলি আহিছিলে কালক্ৰমত সেইবোৰ এতিয়া নোহোৱা হৈছে বা চৰকাৰীকৰণ হ'ল কিছু অংক চৰকাৰী লৈ গ'ল 59 এক্টত কিন্তু সেই পদ্ধতি মতে এতিয়াও সেই আঘোণ মাহত
যেনেকৈ আমাৰ এতিয়া ধননি কিছুমানে খেতিয়কক কৰে আঘোণ মাহত তাক ধন্যচেতন কৰে হয় সেই পদ্ধতি অনুযায়ী এতিয়াও আমি সেই কিন্তু পালন কৰি আছোঁ পূজা কৰা হয় কোনোবা এখন পথাৰৰ পৰা আমি তেওঁলোকক ধান অলপ কাটি আনি পেলাই ধন্যচেতন দিম পালন কৰোঁ আৰু সেই ধন্যচেতন কৰাৰ পিছত আমাৰ নৱন্ন হিচাপত নতুন চাউলেৰে দেৱীক এতিয়াও আমি এদিন মানে পূজা কৰি ভোগ নিবেদন কৰোঁ সেইটো পৌৰাণিক কথা এটা চলি আছিলে আজিলৈকে সেইটো আমি এতিয়াও চলি কৰি আছে আছোঁ হয় হয় আঘোণ কাতি আঘোণ পুহ মাহত হয় এই পুহ মাহত আপোনাৰ পুষ্য নক্ষত্ৰৰ দ্বিতীয়া অথবা তৃতীয়া তিথিত আমাৰ এটা পোহন বিয়া দেৱী কামেশ্বৰী বিবাহ পদ্ধতি এটা চলি আহিছে সেইটো এটা প্ৰবাদ আছে আহোম ৰজাৰ দিনত আহোম ৰজাৰ যিজন ৰাজগুৰু আছিলে সেই ৰাজগুৰুৱে আমাৰ আহোম ৰজাক ক'লে যে এই অঞ্চলৰ এই কামৰূপ কামাখ্যাৰ অঞ্চলৰ প্ৰাগজ্যোতিষপুৰৰ জনসাধাৰণৰ মংগল কামনাৰ্থে যদি তুমি এই পুহ মাহৰ পুষ্য নক্ষত্ৰৰ দ্বিতীয় অথবা তৃতীয়া তিথিৰ দিনা যদি তুমি ব্ৰহ্মপুত্ৰ নদীত স্নান কৰি এখন পুত্তলিকা বিবাহ সম্পন্ন কৰা পুতলা বিবাহ সম্পূৰ্ণ বৈদিক পদ্ধতিৰে সম্পন্ন কৰিলে দেশখনৰ মংগল হ'ব জনসাধাৰণৰ মংগল সিদ্ধি হ'ব সেই গুৰুৰ আশীৰ্বাদ লৈ সেই ৰজাই যেহেতু কামৰূপ কামাখ্যাত আমাৰ কামাখ্যাত দেৱী কামেশ্বৰী আৰু কামেশ্বৰ যিটো মই আগতে ক'লোঁ যে কামেশ্বৰী প্ৰতিষ্ঠিত সেই দেৱী কামেশ্বৰীক লৈ সম্পূৰ্ণ বৈদিক প্ৰথা যিটো আমাৰ মনুষ্য জীৱনত যেনেকৈ আমাৰ ধৰক আগদিনাখন অধিবা হয় পিছদিনাখন আমাৰ পানী তোলাৰ পৰা আদি কৰি যিবোৰ ছিষ্টেম আছে শ্ৰাদ্ধ সম্পন্ন কৰি বিবাহ পদ্ধতি হয় সম্পূৰ্ণ সেই পদ্ধতিৰে এইটো কেতিয়া কৰা হয় এইটো আমাৰ পুহ মাহৰ পুষ্য নক্ষত্ৰৰ দ্বিতীয় অথবা তৃতীয় কিন্তু এনেতো কোৱা হয় যে পুহ মাহত বিয়া নহয় বুলি সেইটো এটা পৌৰাণিক আমাৰ পদ্ধতি এটা আছে ৰজাৰ দিনৰ পৰা চলি আছে আমাৰ পদ্ধতি মতে সেইকাৰণে বিধান আছে সেই বিধান অনুযায়ী আমি সেইমতেই কৰা হয় মাঘ মাহত আমাৰ মকৰ সংক্ৰান্তি যিটো আছে সেইটো সংক্ৰান্তি পূজা হয় ফাগুন মাহত আমাৰ হোলী এইটো আমাৰ এই নাৰায়ণ হোলী বুলি কয় আমাৰ কিন্তু কামাখ্যাত হোলী 3খন আছে মানে ফাগুন মাহত যিটো হোলী হ'ল সেইটো আমাৰ বিষ্ণু কিন্তু কামাখ্যাত আকৌ চ'ত মাহতো হোলী আছে দেৱী কামেশ্বৰী অৰ্থাৎ শিৱদৌল আৰু দুৰ্গাদৌল দুটা হোলী সম্পন্ন কৰি পূজা হয় তাৰপিছত আকৌ আমাৰ চ'তত আকৌ সমাপনৰ পিছত বাসন্তী পূজা হয় বাসন্তী সময় যিটো আমাৰ বাসন্তী দুৰ্গা পূজা কৰা হয় সেই অনুযায়ী আমি তিথি উৎসৱ হিচাপে সপ্তমী অষ্টমী নৱমী তিথি বাসন্তী কৰোঁ একাদিক্ৰমে আমি চ'তত সম্পন্ন কৰি বহাগত আকৌ তেনেকৈ হয় দৈনন্দিন পূজাৰ উপৰিও এনেকৈ পাৰিবাৰ্ষিক কিছুমান পূজা বুলি যিবোৰ পূজা আজি আমি চলি আছে অতীজৰ পৰা চলি আছে এনেকৈ ধৰণৰ ইয়াত তাৰমানে আমাৰ যিটো কিছু ধৰক মেনেজমেণ্টৰ ক্ষেত্ৰত ডেভেলপমেণ্টৰ কাম বা অন্যান্য কিছুমান সময় সাপেক্ষে চেঞ্জিং হৈছে কিন্তু পূজা যিটো মাধ্যম যিটো পৌৰাণিক যিটো ছিষ্টেম বা পৌৰাণিক যিটো পূজাৰ পদ্ধতি মতে চলি আছে সেইটো কিন্তু আজিলৈকে কোনো ধৰণৰ সেইটোৱে আপুনি যিটো কৈছে যে গোপনীয়তা এটা আছে আৰু সেইখিনি সদায় থাকিব বুলি আশা কৰিছোঁ সেইখিনি সদায়